আজি ৰাতিপুৱাই ভাবিলোঁ ভিডিঅ' এটাকে ষ্টাৰ্ট কৰোঁ। সদায় ভাবোঁ, পিছে দুটামান ক্লিপ লোৱাৰ পিছত সদায় পাহৰি যাওঁ। আজিও পিছে তেনেকুৱাই হ'ল, কিন্তু ভাবিলোঁ নাই, ছুটিকৈ হ'লেও অকণমান কিবা দেখুৱাই দিওঁ। এয়া ৰাতিপুৱাই মই ওলাইছোঁ জিমলৈ যাবলৈ, যিহেতু মই জিম জইন কৰিছোঁ। আপোনালোকে কিছুমানে গম পায়েই। আৰু এয়া মই ধুনীয়াকৈ ৰেডি হ'লোঁ আৰু বাকীবোৰে এয়া ৱৰ্কআউট ষ্টাৰ্ট কৰি দিছে। ময়ো প্ৰায় 1 আৱাৰমান ৱৰ্কআউট কৰাৰ পিছত এয়া মই আহি গ'লোঁ আৰু তাৰপিছত মই একো ৰেকৰ্ড কৰিবলৈ পাহৰি থাকিলোঁ। এয়া মোৰ আজি অকণমান আছিলে অফিচিয়েল কাম, সেইখিনি কমপ্লিট কৰিলোঁ। আৰু তাৰপিছত মোৰ লগত এজনী বাও আছিলে, মোৰ কলিগ, আৰু বা আৰু মই আহিলোঁ এয়া গিফ্ট আইটেম চাবৰ কাৰণে। বাক লগা আছিলে আৰু বায়ে ল'লে, কিন্তু ছাৰপ্ৰাইজিংলি বায়ে মোকো এটা খুব ধুনীয়া গিফ্ট দি দিলে। চ' এয়া বায়ে মোক এটা এনেকুৱা গিফ্ট দি দিলে, খুব ধুনীয়া আছিলে। আৰু আজিৰ দিনটো এয়াই আছিলে। এতিয়া সন্ধিয়া মই খাব লৈছোঁ এটা অৰেঞ্জ, কাৰণ আপোনালোকেতো জানেই মই অৰেঞ্জ খাই খুব ভাল পাওঁ।